Hello guys, good morning. Time is around 7:04 আৰু গৈ আছো এতিয়া সৰভোগৰ গৰখীয়া থানত। বহুত দিন আগতে গৈছিলো আৰু আজি গৈ আছো আৰু এতিয়া ফাৰ্ষ্ট গৈ আছো বৰপেটাত কীৰ্তন ঘৰৰ কাষত য'ত মই হোলীত যাওঁতে আছিলো, দেউলত যাওঁতে য'ত আছিলো তাতে এতিয়া যাম। তাৰে ভাইটিজন মোৰ লগত যাব একেলগে আৰু কোনোবা যদি যায় আপোনালোক গোটেইখিনি মজাকে দেখাই থাকিম। চ' এতিয়া গৈ থাকোঁ মজাকে, লগ পাই আছো আগত কৈ কিনে। তাৰে বিহু ষ্টাৰ্ট হ'ল নে নাই, মানে বিহু ফাংচন ষ্টাৰ্ট হ'ল নে নাই কমেণ্ট কৰি কিনে জনাওক। লাষ্ট নাইট জুবিন দাই যিটো এটা খাৰঘুলিত ৰক দিছে, ৰক পাৰফৰ্মেঞ্চ যোনটো দিছে, মাই গড চিৰিয়াছলি পুৰা একদম হিলাই দিছে একদম শ্ব'। আৰু যদি বৰপেটা চাইড যাওঁ, নলবাৰী চাইড যাওঁ, কোনটো চাইড দি যাম মোৰ সেইটোৱে সদায় কনফিউজন হৈ যায়। ওপৰেদি যাওঁ নে তলেদি যাওঁ? ওপৰেদি গ'লে আৰু ওপৰেদি গ'লে ডাইৰেক্ট হাইৱে হৈ কিনে, আৰু তলেদি গ'লে ডাইৰেক্ট হাজো হৈ কিনে ডাইৰেক্ট যাব পাৰি। তলেদিয়ে যাম, তলেদি যাই মজা আছে। ওপৰেদি গ'লে মানে কি হয়, বহল ৰাস্তাটো ফালিব মন যায় বাইকখন, আৰু ফালিলে তেল কমি যাব, তেল কমিলে পইচা বেছিকৈ যাব, সেইকাৰণে তলেদি যাম এতিয়া। চবতে খেল আছে, খেলা হবে। আৰু আপোনালোকে ক'ৰবাত গ'লনে নাই? বহাগৰ 1 তাৰিখ নেকি আজি অসমীয়া মাহটো ভালকৈ নাজানো মই। বহাগৰ 1 তাৰিখ নে 2 তাৰিখ আপোনালোকে ক'ত গ'ল কমেণ্ট কৰকচোন। ক'ৰ মন্দিৰত গ'ল, ক'ত পাৰ্কত গ'ল, কাৰ লগত গ'ল। ফালৰ পৰা আমি ল'ব লাগিব এতিয়া মজাকৈ লেফ্ট চাইড, চিধা গ'লে পাম নলবাৰী আৰু ইফালে গ'লে পাম বৰপেটা। আৰু আপোনালোকে এতিয়াৰ পৰা এনেকুৱা মজা ৰাইড অকলে মানে চ'ল' ৰাইড আপোনালোকে মজাকৈ পাই থাকিব। এতিয়া বহুতে ক'ব বিকাশ দাহঁতক এৰিলে নেকি, বিকাশ দাহঁতক নেৰো কেতিয়াও লাইফতো। আমি সদায় নেক্সট লেভেল টিম, নেক্সট লেভেল ফেমিলি হৈ থাকিম গোটেইখিনিয়ে। মানে কি আৰু লং ৰাইডখিনি একেলগে কৰিম, যিখিনি মানে 100, 150, 200 কিলোমিটাৰ, 150-200 কিলোমিটাৰ ৰাইডখিনি চ'ল' ৰাইডাৰ হিচাপে কৰিম মই। সেনেকৈ আপোনালোকে হয়তো চাই ভাল পায়। আৰু টাইম হৈছে বৰ্তমান 7:40 আৰু ইয়াৰ পৰা বৰপেটা আছে জাষ্ট 50 কিলোমিটাৰ। মই ভাবিছিলোঁ 6টা 6:30 9টামানত পাম, কিন্তু 7:41 হ'ল। 8:30 মানত মজাকৈ পাই যাম বৰপেটা। সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে, জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহিটি এৰি চহৰৰ বাটে ঘাটে। অ'কে, টাইম হৈছে বৰ্তমান 8:54, 9টাই বাজিল আৰু আহি পালোৱে অলৰেডি আৰু বেছি টাইম নালাগে। ফোন আহিয়ে গ'ল। মই ঘূৰি আহিলোঁ গুচি আহিলোঁ। অঁ ব'লা, কনক মই গুৱাহাটী যাওঁ বুলি কৈছোঁ মই ঘূৰি গ'লোঁ, কাম আছে বোলে। ভাইটিহঁতক লগ পালোঁ। লগতটো হৈছে বিতুৰাজ, পিছতটো হৈছে ঋতুৰাজ, আৰু ইফালে বৰপেটা কীৰ্তন ঘৰ। ছাৰপ্ৰাইজ। চব ইটাৰে উঠছে ভকত ইলা। ভকতে এতিয়া আহি পাই কিনে মজাৰে চাহ তাহ খাই কিনে, চ' এতিয়া টাইম হৈছে 11টা, পূৰা 11টা বাজিল আৰু এতিয়া মজাৰে গৈ আছোঁ গৰখীয়া থানলৈকে। ইয়াৰ পৰা 30-40 কিলোমিটাৰ হ'ব ইয়াৰ পৰা। চ' এতিয়া গৈ আছোঁ আৰু শুনামতে আজি বহুত মানুহ হয় বোলে, কিয়নো আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন আৰু সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে আপোনালোকক ৰঙালী বিহুৰ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া মজাকৈ গৈ আছোঁ। এইফালে বেকি নদী, চাওক কি বম নদী একদম। আৰু এইফালে যে শুকাই আছে, যেতিয়া পানী হ'ব। ইফালে পূৰা দীপৰ বিলৰ ফিল্ডটো আছে, সেই ৰেল লাইনটো পূৰা দীপৰ বিলৰ নিচিনা একদম। অ'কে, তো আমি ইয়াতে এতিয়া ৰখি আছোঁ আৰু মানে দুজন ভাইটি আহি আছে আৰু ইয়াতে মানে ইয়াতে ৰখি আছোঁ। ভাইটিহঁতে আহিলে যাম। আৰু মানে আমি ভালকৈ চিনি নাপাওঁ, আগতে এবাৰ আহিছিলোঁ কিন্তু ইউটিউবত তেতিয়া ভিডিঅ' একো বনোৱা নাছিলোঁ। আৰু ইফালে কণ আছে, হোলী গীত যে গাইছিল, এইফালে কণ আছে বহুত দিনৰ মূৰত আফটাৰ এ লং টাইম। এতিয়া কণ আৰু মই আৰু আহি আছে, ভাৰ্গৱ আহি আছে আৰু এটা তাৰ লগৰ আহি আছে। তাৰপিছত ডাইৰেক্ট যাম, সিহঁতৰ লগত লগ পাই আছোঁ। আজি চাহৰে লগতে হ'ব নাই, আজি সেউজীয়া পথাৰতে হ'ব।
ओके इफाले महाप्रभु श्री श्री गोरखिया गोखाई थान एंट्री हो गया ओ मानु माय गॉड ओके इफाले आহি পালো আৰু ইফালে দাদাৰ দোকানত আমি গামোচা গামোচা লৈ লওঁ ভিতৰত চাকি ৰাখি লৈ লওঁ জ্বলাব লাগিব আৰু যিটো মানুহ হৈ আছে পুৰা একদম ভিতৰত যাই কিনে দেখা ইয়াৰ পৰা ভালকৈ দেখা নাপাব যিটো মানুহ হৈছে ওকে ইফালে ধূপ চাকি আৰু গামোচা লৈ লৈছোঁ চবে আৰু এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু যিটো মানুহ মানে ভৰ্তি হৈ আছে বহাগৰ 1 তাৰিখ আৰু আজি মানুহৰ আগতে ভিডিঅ' বনাই আছোঁ ফাৰ্ষ্ট টাইম মই মানুহৰ মাজত এনেকৈ ভিডিঅ' নবনাওঁ আজি ফাৰ্ষ্ট টাইম বনাই আছোঁ একো নাই এক্সপিৰিয়েঞ্চ কৰিব লাগে চব বস্তু আপোনাৰ চব বস্তু এক্সপিৰিয়েঞ্চ কৰিলেই হ'ব এক্সপিৰিয়েঞ্চ নহ'লে একো নহ'ব আহি পাই গ'লোঁ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান মজাকৈ ভৰি চৰি ধুই ল'লোঁ এতিয়া ইহঁতেও ভৰি ধুই আছে এইফালে 4টা জ্বলাই দিলোঁ লাষ্ট এটা আছে কেমেৰাত মানে কৰাই নাছিলোঁ এতিয়া এটা লাষ্ট জ্বলাই দিওঁ দেখা সপোন খেদি খেদি গৈ পালো ঘূৰি ঘূৰি একেই ঠিকনা ওকে এইটো চাকি দিয়া হৈ গ'ল আৰু এতিয়া আমাৰ মেইন বস্তু গামোচা গৰখীয়া মন্দিৰত গামোচা বান্ধে আমি লাষ্ট যেতিয়া গোলাঘাট ৰাইড কৰিছিলোঁ তেতিয়া এটা মন্দিৰত গৈছিলোঁ তেতিয়া এটা আমি ৰঙা সূতা বান্ধিছিলোঁ আৰু ইয়াতে মানে গামোচা বান্ধে আৰু ইটো গামোচা আমাৰ গোটেই লাভ ইউ ফেমিলিটোৰ কিনে গোটেইখিনি কিমান গামোচা আমাৰ গোটেই একদম এটা আশা এটা কৰিম জলদি 50K হৈ যাওক ছাবস্ক্ৰাইবাৰ এইটোতে আশাৰে ইয়াতে বান্ধিম এতিয়া থেংক ইউ কি হ'ব এইফালে ভাইহঁতক লগ পাই গ'লোঁ নামকেইটা কৈ দিয়া তোমাৰ সমীৰণশীল তোমাৰ ৰঞ্জনা তোমাৰ ইউৰাজ দাস নেক্সট লেভেল কৈ দিয়া জয় ho য'তে আহোঁ চবতে নেক্সট লেভেল ফেমিলি থাকে আমাৰ আৰু ইফালে চব পুৰা একদম চবফালে ইয়াতে যিমানখিনি আছে গোটেই গামোচাই গামোচা মোটামুটি লাখৰ ওপৰত ইয়াতে গামোচা আছে চবফালে আপোনালোকে যিমান দূৰলৈকে চাই চব একদম গামোচাই গামোচা আছে চবফালে পুৰা ভৰ্তি তাৰপিছত তাতে বান্ধিম বুলি কৈছিলোঁ কিন্তু ইয়াতে বান্ধিব আহিলোঁ কিন্তু বান্ধি দিয়ে আমাৰ পুৰা লাভ ইউ ফেমিলিৰ কিনে ভগৱানে যাতে 50,000 কৰক আমাক কিছু বাসনা কিছু যাতনাত কেকুৰিতে আছুৰ ইটো 50,000 আৰু দিম ইটো 1 লাখ আৰু এটা ইটো 1 মিলিয়ন তাৰ ওপৰত নালগে মোক এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে শুনিছো গুণগুণনি শুনিছো খিলখিলনি সিপাৰৰ হাঁহি তিৰি ওকে এটা মজাকৈ পূজা কৰি ল'লোঁ আৰু আমাৰ লাভ ইউ ফেমিলিৰ কিনে পুৰা একদম উইচ কৰি দিছোঁ যাতে জল্দি ভগৱানে শুনে সেইটো উইচ আৰু এতিয়া গৈ আছোঁ বিহু চাব কিনে মুকলি বিহু চাব কিনে গৈ আছোঁ এতিয়া ইয়াতে হৈ আছিল মুকলি বিহু যাওঁতে মানে চাই গৈছিলোঁ আৰু এতিয়া মানুহ চানুহ নাই এতিয়া শেষ আজিলৈ অন্ত কৰিল আপোনালোকক পিছত দেখাম এনেকৈ মুকলি বিহু যদি আমাৰ গুৱাহাটীৰ ফালে ক'ৰবাত হৈ থাকে পিছত দেখুৱাম আপোনালোকক ওকে আপোনালোক গোটেইখিনি মজাকৈ দেখালোঁ সৰভোগ আহিছিলোঁ মজা লাগিল আৰু ৰাতিপুৱা আহিছিলোঁ কেইটাত 8টাত আহিছিলোঁ এতিয়া টাইম হৈছে 12টা আৰু এতিয়া এইটো ভিডিঅ' এণ্ড কৰোঁ এইখিনি আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক 25K চুন বহুত জলদি 25K ছাবস্ক্ৰাইবাৰ হৈ যাব আমাৰ পাপু কলিতা চেনেলটোত লাভ ইউ চেনেলটোত চ' প্লিজ যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক একদম পুৰা একদম ৰিকুৱেষ্ট কৰি গৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ইনষ্টাৰ আইডি আহি আছে গৈ কিনে ফ'ল' কৰি ল'ব টিল এণ্ড টাটা বাই বাই